Guys, fire. Wah, kagorom. So, hey everyone and welcome back again to the channel Khuru Bhai. So guys, খবৰ কেনে কমেন্ট কৰি জনাই দিবা দেই আৰু guys এখন টাকি আছে আমাৰ আগত guys কেনে একদম লুক চাই লওক একদম চাকাস লুকত আছে ন guys কি কম আৰু guys মানে দুই দিন মান আগৰ পৰা মানে vlog shoot কৰি আছো বাট একদম কৰিব টাইমে পোৱা নাই টাইম মানে কি কম আৰু দাদা মানে কলেজত লৈ যায় ন বাইকখন সেইবাবে মানে নাপাৱে আৰু ন আৰু কেমেৰাটো লৈ যায় হি vlog বনাই সো মোৰ দেখি আৰু নাই আৰু সো সেইবাবে মানে অলপ প্ৰবলেম হয় সো এতিয়া এখন আজি guys ইভিনিং বনাবলৈ আহি গলো আৰু ইফালে চাওক একদম নেচাৰ ৰ'দ দি আছে একদম ৰাতিপুৱাৰ পৰা আজি পুৰা গৰম ন দুইবাৰ গা ধুলো মা কসম আজি আৰু গাইস ইফালে আমাৰ মল্লা ভাই পুৰা কেমেৰাত ফটো চটো মাৰি আছে আৰু ৰিল শুট কৰি আছে দেই গাইস পুৰা আমি মেইন জায়গাত আহি কেনে পুৰা ভ্লগ স্টাৰ্ট কৰি দিছে দেই গাইস মানে বেছি দূৰ নহয় ন গাইস সেইকাৰণে ঘৰৰ পৰা ক'ত আৰু ভ্লগ স্টাৰ্ট কৰো বলে পুৰা ইয়াতে আহি কেনে বিন্দাসকে নদী পাৰত আহি কেনে ভ্লগ স্টাৰ্ট কৰি দিলো আৰু এতিয়া মানে আমি ইয়াতে কেইটামান ৰিল চিল শুট কৰো তাৰ পিছত আৰু যাওঁ আৰু ন অকমান ৰাইডত এতিয়া মানে অকমান আগত দিখি যাওঁ তাৰ পিছত তাতে ৰিল শুট কৰো তাৰ পিছত আৰু পাই যাব আৰু ড্ৰিফি বাইকাৰ যোনে যোনে ফলো কৰা নাই ইনষ্টাগ্ৰাম ফলো কৰি ল'বা বিন্দাসকে ন আৰু গাইস এইখন মানে মডিফাই হ'ব আৰু এতিয়া লাহেকে কিদিন মানে অকমান এইটো নাই ন গাইস এইটো মালটো খৰাই দিলে হে একদম ইয়াৰ একদম সাকাস লুকটো আহিব ন আৰু বাকিটো ইয়াতে মানে এই কেটাই মডিফাই কৰা গৈছিলে ইয়াতে মনষ্টাৰ বাকি ইয়াতে লাইটত মানে ষ্টিকাৰ লগোৱা গৈছিলে আৰু পিছফালে তেল টাই দি আৰু বাকি বাৰিছ দিছে ন সেইবাবে এইখন মানে লগাই থৈ দিয়া আছে গাইস চাওক এতিয়া মানে এই ৰিলছ বনাব যাওঁ এই ভূমিক থৈ আছো পুৰা কেমেৰা দি ৰিলছ বনাম ন গাইস আজি ষ্টাৰ্টিং পুৰা বাইক ৰাইডৰ পৰা নহয় ষ্টাৰ্টিং পুৰা ৰিলছৰ পৰাই আমাৰ সো আগতে যাওঁ ন গাইস পুৰাকে তাতে যাওঁ কেনে হৈ যাব কি শ্বট ললে চাও টামাটা লগাই দিব লাগে সো গাইস এইটো চাব পাৰে কেনন R8 গাইস শুট কৰোতে মানে একদম ইভিনিঙে হৈ গ'ল দেই এতিয়া মানে যাব লাগে আৰু ইয়াৰ পৰা ন আৰু গাইস যোৱাৰ আগতে মানে কমেন্ট এটা বঢ়িয়া পাইছিলো হা ইউটিউবত মানে পৰাস ভাইয়ে মানে কমেন্ট কৰিছিলে বঢ়িয়াকে মানে বাৰ্ণাউট এটা লাগে বুলি তো তাৰ কাৰণে আজি সৰুকে এটা মাৰ দিম গাইস এইকেইদিন মানে ময়ো মানে ইমান মাৰা নাই হা কাৰণটো গাইস মানে নতুন এটা টায়াৰ লগাইছো না এই আগৰ টায়াৰটো মানে কি হৈছে পুৰা বাৰ্ণাউট মাৰোতে পুৰা গাঞ্জা সো সেইবাবে মানে নতুন টায়াৰ লগাইছো না ইমান মানে ভিডিঅ'ত সেইবিলাক দিয়া নাই ন আজি পৰাস ভাইৰ কাৰণে পুৰা মাৰি দিছো আৰু ন একো নাই এনেকে কমেন্ট কৰি থাকিবা সাপোৰ্ট কৰি থাকিবা আছো সদায় লেটস এনজয় গাইস লেটস ষ্টাৰ্ট পুৰা একদম জুই হ'ব এতিয়া সো ইফালে গাইস কি বে পুরা ফায়ার উঠি গল বে আজি শেষ মা কা গরম বা আৰু এতিয়া হ'ব আৰু বেলেগ আৰু একো নকৰো পুৰা টায়াৰটো অলপ গেলে মানে এই গাইস সাপোৰ্ট কৰিব দেই আপোনালোকৰ কাৰণে কৰি আছো পুৰা অলপমান মানে এই মৰম লাগেতো গাইস সো এতিয়া বাকি বাদ দিয়া আৰু ন সো এতিয়া যাওঁ মানে অকমান ৰাইট সাইড কৰো ন গাইস পুৰা চাই থাকক ন সেইকলৈ আৰু ফটো মাৰিব লাগে ইয়াক চলো বাৰ্ণাউটটো চাই কেনে পাইছে কমেন্ট কৰি জনাই দিবা দেই গাইস এইটো একদম মেইন কথা পুৰা পৰাস ভাইৰ কাৰণে আজি পুৰা দি দিছো আৰু ন সো চলো অভি গাইস আৰু ইফালে কিবা হাড্ডি আছে চাওগে টায়াৰটো কি অৱস্থা হৈছে নাজনো দেই পুৰা ওপৰত দেই গাইস মানে বেলেগ এটা কেছ হৈ গৈছে আজি সো সেইবাবে ন বাৰ্ণাউট দিলে ন গাইস টায়াৰটো একদম সোনকালে গুচি যায় দেই সো এইটো বাবে মানে অলপ ভয় লাগে ন যিহেতু আমি পইচা নাথাকে ন বেছি এইবাবে মানি মেটাৰ সো এতিয়া লেটস গো আজি পাকাই ভাল লাগিছে বে Oh my god 5 gear guys Oh my god ভাল লাগিছে বে পাকাই
এইটা গাইস আল্লাহ হয়েছে অলপ মা কসম বঢ়িয়া লাগিছে বে Mal pari gitu be. Gimana sih speed? Hasil 100. EXO? Oh. Duta dangi dia kan nih. Oh my god, okuman kiba হৈ গল be. Bol agot kham jo. Oh. Full throttle guys, as a full throttle ekdom amar empty full throttle aji my god kuno nai aji guys mane logor keta ekde কোনো নাহিল চ একজন লগ আহা কথা আছিল বাট সি নাহিলে সেইবাবে মানে এতিয়া আমি ভূমি আৰু মই আছো আৰু ন আজি ৰাইডত মানে লগৰ কেইটা বাইক নাই ন আজি আৰু মানে ব্লগ বনাব লাগিবই মই এটা মানে সেইবাবে মানে ওলাই আহিলোই আৰু ন এয়া গাইজ তামোলপুৰ টু ভূটান ৰোডত মানে নতুনকৈ পেট্ৰল পাম্প খুলিছে এইটো আগতে মানে এটা পেট্ৰল পাম্পো নাছিল দেই তো সেইবাবে মানে বহুত প্ৰব্লেম হৈছিলে কিন্তু এতিয়া নতুনকৈ খুলি দিলে না একো প্ৰব্লেম নাই আৰু এতিয়া ন ইণ্ডাছকৈ তেল ভৰাব পাৰিম তো আৰু এতিয়া লাহেকৈ সূৰ্যটো ডুবিব আৰু গাইজ চাওক এয়া my god আৰু অলপমান দিব লাগিছিল নহল ও ৰিয়েকশ্যন চাবি নেকি গাইজ ওইয়া কালি যাম ৰ লাহেকৈ যদি পাওঁ যাম কালি তামোল পুৰা মাৰ্কেট পুৰা ভাঙি চাঙি শেষ চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানতে ন সামৰিছোঁ টাটা বাই বাই কেনে পাইছে কমেণ্ট কৰি জনাই দিবা দেই আমি কিবা খাওঁ আৰু যাওঁ খাই কেনে যাওঁ আৰু ন তিতাৰ পৰা একো খোৱা নাই আমি